ধৰি তাই পলাই যাবাৰ এতিয়া 6 মাহ হৈ চলি তলি জন্ম দিবলৈ গেছি চলিটো জ্বালা কালা কৰি মাৰে মোক টেনচন বহুত মোৰ সকল হয় বহুৱে ৰাতে কিয়া বুঢ়া তোৰ কি টেনচন হৈছে হে তোৰ কি টেনচন হৈছে কি টেনচনৰ কথা কৈছা মোৰে টেনচন মই কিমান জানো কষ্ট কৰোঁ এটা সদায় বিমল চিকৰ খাই ফেলবি তই ময়ে চাব লাগে তোৰ ময়ে টেনচন হ'ব লাগে তোৰ টেনচন হয় নেকি এই বিমল চিগৰৰ পিঠ নহয় চকুৰ পানী হলা মোৰ এই চকুৰ পানী হৈ আহা মোৰ টেনচন মাইৰে পলাই গেছি চাগাৰ বেপাৰীত তাকে আজিলৈকে তাৰ খবৰ নাই গম পাইছা নাই মুখত ফুল তুলবি তই তিৰিনুকু নাই পলাই গেছি আকলা আকলি ভাত ৰান্ধি খাব লগা হৈছি কুকাৰটো গেছ চিলিণ্ডাৰে গৈছি মই খৰিত ৰান্ধিব লগা হৈছি ঘৰকাণ্ডৰ খৰিৰ পৰা বাৰীৰ পৰা চুৰ কৰি আনিম ভাত ৰান্ধিব আহিছি মইহে জানো কিমান টেনচন হৈছে তোন কি জানবি এ তোন ও বুঢ়া দেখোন কান্দবা ও বুঢ়া তুই নাকান্দবি মোৰো চকুৰ পানী ওলাইছে গম পা না ওয়ে তো মোৰো চকুৰ পানী ওলাইছে কিমান কৰবি তই আগালৈকে ভাত ৰান্ধি খাম দে মাইৰতো পলাই গেল এটা তই ভালছে কাম বিচাৰি নলয় তো কাম এই লকডাউনটো খোলা দিয়ক দে কাম এটা বিচাৰি ল'ম ভালকে এটা ভালছে কাম বিচাৰি ল এই যাওঁচোন ধন ছাগলকেইটা বান্ধিলোঁ ইয়াৰ তাতে আহিছে ভাই ছাগলকেইটা ছাগলকেইটা বান্ধছা ধন বান্ধে এই বাগাত দি অলপমান তই হল বুলিনো কিমান কান্দি থাকিম যাওক দে যি হৈছে হওক মই এটা ভাল কামৰে মাথা মাৰিব লাগিম কি কাম কৰোঁ এতিয়া সকলো হয় লকডাউন বেলেগতো দোকান খোলাই নাই ফাৰ্মাচী খানে খুলিব দিছি আইডিয়া পাই গৈছোঁ আইডিয়া এটা ফাৰ্মাচী এখানে দিয়া ভাল হ'ব বেলেগ আৰু উপায় কাম কৰিব নিদিয়ে কালি এখন ফাৰ্মাচীৰ মাথা মাৰিম মই কাৰোবাক চাবা জানো নাজানো মোৰ হলা কথা নাই মানুহৰ ঘৰত গৰুক দিম গৰুৰ ঘৰত মানুহক দিম গোটাই ভাল হ'লে হল নহ'লে নাই মোৰ তাতো আহিব আৰু বেমাৰ ভাল হ'লে বেমাৰ বেয়া হ'লে শেষলৈ কৰিব লাগিব মই কোনোবাই চাবা আহে নাহে মোৰ কোনো দৰকাৰ নাই মানুহৰ ঘৰত গৰুক দিম গৰুৰ ঘৰত মানুহক দিম মোক কেৱল লাগে পইচা 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 আঁতৰিব মোৰ সকলো চিন্তা 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 হা 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 এটা বাৰিছা ভালকে ঘুমাব নাগলি কবাক নাটকে চাটকে যাবি না কি হে এই ধন মানুহ বনি গেলো কি জানা তই কি বনি গেলি তই কালিৰ পৰা লগনে থাকবা নেংগে এই কাম হৈ গেল তো এতিয়া চব বাগাত দেওঁ ধৰি আহিছা চালা চুৰ কৰি দোকানখন দিলো এতিয়া গাঁৱকে আনাই নেকি কোনোবা এটা আন পাম ৰ নিবা ধীৰে ধীৰে আহিছি এলা কি বিল বিলৰ চব নাম চামটো আকৌ নাজানো বাদ দি গৰুৰ বিল হ'লেও মানুহ দিম দে বাদ দি আকৌ নাজানো দাদা দাদা কিছে তো হয় দিয়াচোন হয় দিয়া মোবাইলটো অলপ ফোন দিয়া দে মোবাইল নথি কটি গুচিছা না হাতে ধৰি কি কই আইও ৰবা পৰা নাই মোবাইলটো ধৰি মোবাইল দে ফোন দে এই সুয়েম ব্লু কৰি পেলাইছ কেনা কই দামু না কি কৰি লাগে ডক্টৰ কি ছিল মনে একদম অবস্থা বইয়া কি ছিল মানে একদম অবস্থা নাই মোর আগা হইছে আইছে তোৰ পাইখানাটো কেনা তোৰ পাইখানাটো তুই দাদা মোর কল শুনি এই বুলবক তো খেতু জানে মই তোৰ পাইখানাটো কেনা কোন কল শুনি মাঝে মাঝে ঢুকনা বেড়া আছে বুঝি না পা ওই বলো তোমার দি খেতু জানে তোৰ গুটু নাই লাডা তো কিনকে হলো তো ও হেতু একদম কার পানি হলো দেই আর মাঝে মাঝে সেট কামারা দেই কি কয় এই দেইটা মোক কিবা এটা দি আমগা অলই নহলি তোৰ সে অলপ বসন দে দে ও নো এ বলো বাপা কোৰ ফেজি নাই হেলা নেই পছা ভেকসা মৰা গন্ধ লৈ হেই গন ইয়াৰ লগত বেছি লেকচাৰ মাৰি লাভ নাই গৰুৰ খুত মানুহক দি পঠাই দিবা লাগিব হা উঠিয়া দে দি হংকালি ক'তবা হলো বিল কেটা ৰ এই এবাৰ বিলবা ক'ৰ আছে পাইছো ৰ এই তোক পিল দিলো তই পুৱাই উঠি পানী এক গিলাচ খাবি আৰু 65 টাকা মাৰিবি ৰবি সাইনকে চাগে তোৰ হাগা হল হইলা হৈ যাব গতাই হব না ঠিক হব এইটো কিবা গৰু কোন পাইয়ে ইয়ে মগেম কুছলে ক'ত গৰুৰ খুদে পাই মানুহৰ মানুহ তই মোক মাৰা দিয়াই লৈছে আনবা ফাৰ্মাসী কোনি দিছি তই দিছা না মই তই এ দিছা ৰ তই ইমান জানা হবা লাগে কি আছে যা বিল লৈছা যা এটা এতে মাথা নষ্ট কৰি নাকিবি যা এই শুন
পইচাটো কোনে দিব ও পয়সা দিলে দিব না কেই টাকা আছে রাখ 100 টাকাই দিলি দেখো 40 টাকা আছিল ৰ এতিয়াতো মোৰ খুচরা নাই খুচরা হবার নাই কয়ে তো কালি কালি লাগবো এটা নহলে তো করফে দেঙে সেখান মুখ লৈ কি আহে যাৰ ভে খুচরা নাই কালি দিম যা বাপ আইও আৰু লাগা হান দং নে আইও এটা কালিহে খাবা দিছো গটু এ অলৱে বদে অলপ বহু আজি ৰাতিপুৱা যাবা লাগব আৰু ইনকে কালি আৰু খাবা লাগব ৰাতিটো উলিয়াই ৰাখবা লাগব পাৰাক লগিন বাপৰে বাপ কি অশান্তি পালো মই কি মছলি ময়ো আইও এই যাবা লাগি ঘৰৰ লগিন এক মই আৰু ঘৰৰ লগিন যাম ৰ ইয়াৰ পিলকেইটা খাই অলপ ভাল পালো ৰ লেটি ঘৰৰ মোৰ মূৰ্তি মোৰো কমটো হাবাৰ ঘুমেনি হয় অলপ কমান পাওঁ কিন্তু অলপ কচা হয়নে পাওঁ দেখোন কমছে কিন্তু কি বা হয় খাব লাগিল আজি দিনটো ভাল নাপালি যাব লাগিব আৰু এনেই ভাল পাইছোঁ কচা হন পাওঁ অলপ আইও ই কি ঔষধ দিলাকে জানে না নাজনে সেইনা ভাল পালোঁ 4 দিনমান হ'ল লোক আজি হাগবাই নাজনাই এতিয়া দেখোন হাগে ৰাখি মৰবা লাগব কি ঔষধ দিলা কিহে জানে আইও বাপৰে বাপ ই মোৰ শেষ হ'ল জীৱন আকৌ নাচনিবা পাৰো তো লেভেল আছে ফাৰ্মাচী খুলি 4 দিনতে মানুহ বনি গেল হাই গাইস আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰি দিব সাবস্ক্ৰাইবটো কমি আছে অলপমান কমেণ্ট মাৰিব আৰু আমাৰ মেইন স্ক্ৰিপ্ট ৰাইটাৰ কিবাকে বড় বই আছে দেখাই দিম ৰ'ব দীঘলী হ'ল কেমেৰা স্ক্ৰিপ্ট ৰাইটাৰ বৰাবই আছে হে ৰদি কুছি আইছি ৰ তামা মাছ এটা আহিলে মাছ তো গাইজ মানে বড় বৈ আছোঁ কাম চাম নাই আমি ভিডিঅ' চিডিঅ' বনালোঁ কেইটামান মানে এনে এডিট কৰি আছে এডিট কৰি আজি আপলোড দিব চাগে তো ভিডিঅ'টো চাই কেনে পালে জনাব নাই কি আৰু লাইক কমেণ্ট অলপ বঢ়াই দিব ছাবস্ক্ৰাইব অলপ বঢ়াই দিব নে কি কয় হয় এয়া আমাৰ টিমত নতুন লাইক এটা কৰি দিব লাইক